দেৱালী পালেহি একো যোগাৰ চোগাৰ কৰাই হোৱা নাই। মনটো একেবাৰে বৰ বেয়া লাগি আছে পাই। ল'ৰাটোৱে যিখন কাণ্ডহে কৰিলে আৰু কি হ'ব আৰু। মনটো একে খুব বেয়া মোৰ। তথাপিও দেৱালী বুলিতো যোগাৰ পাতি কৰিবই লাগিব। পৰহিলৈ সেই টুনি লাইট কেইটামান আনিব লাগিব আৰু দেৱালী বজাৰ চজাৰ এইখিনি কৰিব লাগিব পাই। চাকি তাকিবোৰ আনিব দিব লাগিব। এই বাবাটোকে ক'ব লাগিব। দেউতাকো নাই নহয়, এই কাম অলপৰ কাৰণে বাহিৰলৈ ওলাই গ'ল। এতিয়া বাবাটো আহিলে বাবাটোকে ক'ব লাগিব। দেৱালীটো আহে নে নাহে এতিয়া এখেত বোৱাৰীজনীকে কৈ দিওঁ তাক ক'বলৈ। মোৰ হেৰি হ'ল নহয়, বহুত দিন হৈছে মই ল'ৰাটোক মাতে দিয়া নাই। মাত বোল নিদিওঁ কেইদিনমানৰ কাৰণে। খঙতে মই মাত বোল নিদিয়া। অ বোৱাৰী এইফালে আহাচোন। ঘৰত যে সোমাই থাকে নহয় এই বোৱাৰীজনী, মাত দিলেও এবাৰ দুবাৰত একদম নাহে ওলাই। অ মা মাতিছিলে মোক। অ তো মাতিছিলো। কি কৰি আছিলা ভিতৰত সোমাই? অলপ কাম আছিলে নহয়, দেৱালী বুলি পেলাই ঘৰ চৰ চাফ চিকুণ কৰিব লাগে। তুমি কৰিবানে নে বেলেগ মানুহ মাতিম মই? মানে মানুহ আৰু এই যি ঘৰ চাফা কৰিবলৈ। বোৱাৰী হেৰি কৰিব লাগিব, ঘৰটোতো চাফা কৰিব লাগিব। দেৱালীটো আহি পালেই নহয়, সেইকাৰণে ঘৰ চৰ চাফা কৰিব লাগিব। আৰু হেৰি কৰিবাচোন, বাবাটোক কবা এই হেৰি কি বুলি কয় এই দেৱালীৰ কাৰণে বজাৰখিনি কৰি লৈ আহিব দিবা। লাইট চাইট কিনি লৈ আহিব দিবা। আৰু মানে কলগছ চলগছ পোতা হ'বতো সন্মুখৰ পদূলিত, চাকি তাকি লৈ আহিব দিবা, চাকিও লৈ আহিব দিবা। তাৰপিছত আৰু এনেকৈ দেৱালীত মানে আমি মানে প্ৰসাদ চসাদ দিওঁ আৰু প্ৰসাদ দিওঁ। সেইকাৰণে সেইখিনি বজাৰ পাতিখিনি কৰি লৈ আহিব দিবাচোন দেই। মই নকওঁ আৰু তুমিয়ে ক'বা। অ মা হ'ব দিয়ক, মই কৈ দিম বাৰু। তেতিয়াহ'লে মই পিছবেলাৰ পৰা মানে হেৰি কৰিম আৰু এইখিনি চাফা চাফা কৰিম আৰু চাফা চাফা কৰি মেলি লৈ দেৱালীলৈ বাৰু চব চাফাই কৰি দিম আৰু হ'ব দিয়ক। অ কৰিবা। নহ'লে হেৰি কৰিবা, মোৰ এই কঁকালৰ বিষ এটা আছে যে, সেইকাৰণে মানে সেইবোৰত উঠিবই নোৱাৰো। উঠি কৰি এইবোৰ চাফা কৰিবই নোৱাৰো। এতিয়া তুমি আহিছা যেতিয়া আৰু মোৰ ভালে হৈছে দিয়া, তুমিয়ে কৰিবা। অ যোৱাচোন যোৱা বোৱাৰী, চাহ একাপ ধুনীয়াকৈ বনাই পেলাই লৈ আহিবা। তোমাৰ হাতৰ চাহকণ খাই বৰ ভাল লাগে। চাহটোপা বনাই লৈ আহিবা যোৱা। অ হ'ব দিয়ক মা, মই বনাই পেলাই লৈ আহিছো ৰ'ব। আমাৰ বোৱাৰীজনী কিন্তু ভালেই দেই, চাহকাপো বৰ ধুনীয়া বনায়। আৰু মানে কাম বন দুই এটা কৰিবলৈ দিছো নহয়, বৰ ধুনীয়াকে পৰিপাটিকে কৰে। দেখাত কলা হ'ব পাৰে, কিন্তু মনটো কিন্তু তেনেকুৱা নহয় দেই। মনটো কিন্তু বৰ ভাল বোৱাৰীজনী। কামে বনে একে পাকৈত আমাৰ বোৱাৰীজনী। কিন্তু কি হ'ব আৰু, ওচৰ পাজৰ মানুহে মোক কৈ দিয়ে যে মোৰ একে টিঙিচকে খংটো উঠি যায়গৈ। যিমানেই যি নহওক মোৰ নিজৰে বোৱাৰী হয়। বেয়া হ'লেও ভাল হ'লে মোৰোতো বেয়া লাগে ওচৰৰ মানুহে তেনেকৈ কৈ দিলে। এইবাৰ ভাবিছো দেৱালীত চাকি আৰু লাইটে জ্বলাম আৰু প্ৰসাদ দিম, সিমানেই ভাবি থৈ দিছো। তাৰপিছত আৰু এই বম ফটকা এইবিলাক ফুটাবলৈ মানাই কৈ দিছো। এই বাবাটোকো কৈ দিব লাগিব সেইবোৰ বস্তু আনিবলৈ নালাগে। খালি এইবিলাক যে মোৰো চখ আছে নহয়, কলগছ বম আৰু এই ফটকা, তাৰপিছত জকমক সেইবিলাক একদম ফুটাও নহয়। কিন্তু এইবাৰ একদম শব্দবিহীন মানে দেৱালী পাতিম বুলি ভাবিছো। গোটেই পোহৰাই তুলিম, গোটেই চাৰিওফালে চাকি তাকি দি দিম। তাৰপিছত আৰু সেইবিলাক বম ফটকা এইবিলাক এইবাৰ আমাৰ ঘৰত নচলাম, মানে ব্যৱহাৰ নকৰোঁ। নহ'লে একেবাৰে পৰিৱেশটো কিমান বিনষ্ট হৈ যায়। সেইকাৰণে ঠাণ্ডা পৰিৱেশত ধুনীয়াকৈ দেৱালীটো পোহৰৰহে উৎসৱ। সেইকাৰণে লাইট চাইট আৰু চাকি তাকি জ্বলাম আৰু তাকে কৰিব লাগিব পাই। গাইজ, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আৰু প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু মোক এনেকৈ মৰম দি যাব, আগুৱাই যোৱা। তেতিয়াহ'লে আজিলৈ আহিছো, বাই বাই। গাইজ, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আৰু প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু মোক এনেকৈ মৰম দি যাব, আগুৱাই যোৱা। তেতিয়াহ'লে আজিলৈ আহিছো, বাই বাই।